morning guys, good morning from Shillong. So kali to amar eko fura nohol mane Google mapot jeni teni gurai furile amar. To aji ekane taxi etake loi lom bhabisu aru. Taxi ta apuna Cherrapunji furi ahim. Then kaile jodi mane aji kaile thoka to hoy. Aji jodi thoka to hoy then kaile mane Shillong furibo try korim aru. Etia breakfast kibo olai aisu. Okay friends, to ami eta police bazar apnar breakfast kori kini ahi asu. Taxi ekhon rentot lolu, sharing taxi hoy 2500 rentot lolu ami. To ekdom dhuniya ke goi asu, dhuniya moza ke paharo view loi loi goi asu. To sai thako apnar video to. Okay guys, to ekira khabole loi lo. Anaros, orange aru etu nemu tenga 20 rupees eta तो ये तेल भराब किसले और बाइदे जनी बिकी आছিলে लोन टेस्ट কৰিছো আৰু কেনেকুৱা শিলঙৰ ফুড শিলঙৰ আনাৰস বহুত টেষ্টি হয় বুলি কয় তো এখানে লৈ লৈছো ओके गाइस तो এয়া আমি চেৰাপুঞ্জিৰ ফাৰ্স্ট ভিউ পইণ্টটো চাবলৈ গৈ আছো Okay, main viewpoint to dekhai asu. Finally viewpoint or apna entrance to pai gosu hi. Viewpoint to apna naam hoise Duan Singh Saim viewpoint. So guys bolok bithorle humai jao. To yat sauk tourist bore traditional dress pini kini photo mari ase. To apnalok ahilo yat mane enaka photo shoot koribo pare traditional dress pini pele. To bolok direct viewpoint to sabo jao. As a person guys 50 rupees entry fees to tolor waterfall ase koise samolo bapre etu uthi ahote kintu pura bhagor lagi jo bahut down bahut tolle nami hilo guys bada sound hinche ne bar माया पिराती को यो खेल खेल्दिन भन्थे तर आज खै के भयो हावा चल्यो मुटुले ठाउँ छोड्यो आँखा तिमीमै अडियो तर मलाई भित्रको तिर्खा कसरी गाइस पूरा अपना सिरिट नामी और उठी पूरा एनर्जी লৈ গল रेड बुल ता खाइ লৈছো गाइस एटो सेकेंड व्यू पॉइंट है Cherrapunji गाइस एंट्री फीस 20 रुपीस एटो आहि आছো আৰু एटो सब की धुनिया व्यू वाटरफॉल দুটা আছে ক্যামেৰাত কভাৰ কৰিছেন নাই কৰা ধৰিব পৰা নাই Okay guys, तो जे पाइ गलो ही आमी इको पार्क
ইকো পাৰ্কত সোমাব লৈছোঁ। তো এতিয়া সোমাই আহি গ'লোঁ গাইজ ইকো পাৰ্কত। পাৰ পাৰ্চন 30 ৰুপিজ। ব'লক চাওঁ কি আছেনো ইকো পাৰ্কত। গাইজ ইকো পাৰ্কত এনেকুৱা একো চাবলগীয়া মানে স্পেচিয়েল বুলিবলৈ নাই, ধুনীয়া বাৰু। বাট মানে এনেই যদি সৰু ল'ৰা ছোৱালী আহে তো খেলিব মেলিব পাৰিব আৰু। গাইজ ইকো পাৰ্কৰ পৰা ওলাইছোঁ আৰু ইয়াত লাঞ্চ কৰি ল'লোঁ। তো গৈ থাকোঁ ব'লক, আৰু কি দেখুৱাই বা চাওঁগৈ আৰু। অ'কে গাইজ, তো এতিয়া আমি আহিছোঁ 7 ছিষ্টাৰ ফল ৱাটাৰফল। বাট মানে কৈছে আৰু এই ছিজনটোত পানী নাথাকে, মানে বাৰিষা ছিজনত আহিলে ভাল আৰু। তো ভিউটোকে দেখুৱাম আপোনালোকক। চাওক না গাইজ কিমান ধুনীয়া লাগিছে। পানী থাকিলে আৰু ভাল লাগিলেহেঁতেন। 7টা ৱাটাৰফল একেলগে। তো এইটো মানে আপোনাৰ একদম ৰাস্তা ছাইডতে পৰে, তো একো এণ্ট্ৰি ফিজ নালাগে। গাইজ এতিয়া আমি আহি আছোঁ মাউচ মাই কেভ। তো ব'লক চাই আহোঁ কেভটো। ये टिकट दीजिए पर पर्सन कितना? ओके दीजिए। গাইজ কেভটো মাজেদি সোমাই আহিছোঁ, যেনে তেনেহে পাৰ হ'ব পাৰি দেই। শকত মানুহ পাৰ হ'বলৈ দিগদাৰ হ'ব। আৰু ইয়াত যদি মাথা চাথা লাগি যায় চেছ। গাইজ কোনোবা যদি আহে একদম পুৰা সাৱধানে আহিব। মাথাত যদি এই জোংখিনি লাগে ডাইৰেক্ট মাথা চাথা ফাটি দিব। এইটো চাওক গাইজ, চাওক এইকেইটা যদি মাথাত লাগে কি হৈ যাব। একদম সাৱধানে আহিব। ক্লাছ ওলাই গ'লো গাইজ, এক্সিট পইণ্ট। গাইজ তো এতিয়া মাউচ মাই কেভৰ পৰা আহিলোঁ, মজা লাগিলে। বৰ বেলেগ ধৰণৰ মানে আপোনাৰ শিলগুটিবোৰ ভাল লাগিলে বাৰু, ইউনিক বস্তু এটা চালোঁ।
তো আহিব আপোনালোকে আহিব খালি অলপ মানে সেফলি যাব লাগিব আৰু বহুত মানে ধাৰ আছে শিলগুটিকেইটাত বাই চান্স যদি আপুনি মানে মাথা চাথা লাগি যায় ডাইৰেক্ট ফাটি যাব মাথা তো বলক আৰু কি চাব পাওঁ চাওঁ Okay guys, তো এতিয়া আমি আহি আছোঁ ৰামকৃষ্ণ মিছন আশ্ৰম তো ফাৰ্ষ্টতে মিউজিয়ামটো এবাৰ চাই লওঁ দেন দেখুৱাই আছোঁ আপোনালোকৰ বাইকখিনি গাইজ এইটো চাওক টেম্পল খালি মানে আপোনাৰ মিউজিয়াম ভিতৰত কেমেৰা এলাও নাই তো সেইকাৰণে ভিডিঅ' নকৰিলোঁ এইটো শ্ব'ৰুম কিহৰ শ্ব'ৰুম চাওঁ আহক তো গাইজ যাব লৈছোঁ ইয়াৰ পৰা ৰামকৃষ্ণ মিউজিয়ামৰ পৰা আৰু শ্ব'ৰুমত সোমাই পেলাই এটা ট্ৰেক শ্বুট ল'লোঁ এটা বেগ লৈ লৈছোঁ ভণ্টিলে তো এতিয়া গৈ থাকোঁ ব'লক চেৰাপুঞ্জী ফুৰি আমি এতিয়া শ্বিলঙৰ ৰিটাৰ্ণ হৈ আছোঁ তো চেৰাপুঞ্জী ব্লগটো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'বোৰ আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অ'কে গাইজ থেংক ইউ ষ্টে টিউন বাই